নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ টপিকটো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল সাত বিহু। গতিকে যিসকলে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ এই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনত পাই যায়। তেন্তে আৰু পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙালী বিহু বা বহাগ বিহু সাধাৰণতে চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈকে মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়াৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই 7টা বিহুক 7 বিহু নামেৰে জনা যায়। অন্যহাতে কিছুমান মানুহে আকৌ বহাগৰ বিহুৰ এই অনুষ্ঠানসমূহক কিছু অন্য ধৰণে ভাগ কৰিছে। চ'ত বিহু। চ'ত বিহু হ'ল চ'তৰ নিশা ডেকা গাভৰুৱে বিহুৰ আখৰা কৰে, আৰু আখৰা কৰাৰ প্ৰথম নিশাটোৱে হ'ল চ'ত বিহু। দ্বিতীয়টো ৰাতি বিহু। চ'ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰাৰ নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়। তৃতীয়টো গৰু বিহু। চ'তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ ধূনা আদি দিয়া হয়। চতুৰ্থটো মানুহ বিহু। 1 বহাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত হুঁচৰি গীত গাই উঠি আনন্দ কৰে। পঞ্চমটো কুটুম বিহু। দ্বিতীয় দিনটো অৰ্থাৎ 2 বহাগৰ দিনা জী জোঁৱাইসকল গাঁৱৰ ঘৰলৈ অৰ্থাৎ মাকৰ ঘৰলৈ যায়। ইষ্ট কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা কৰে। ষষ্ঠ মেলা বিহু বা হাত বিহু। এই বিহুৰ দিনা পথাৰৰ মাজৰ এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত ডেকা গাভৰুৱে বিহু নাচে আৰু গছজোপাক বিহুৱান পাণ তামোল আগবঢ়ায়। সপ্তম চেৰা বিহু। ডেকা গাভৰুৱে নাচি বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। এই 7 দিনৰ 7টা বিহুক 7 বিহু বুলি কোৱা হয়। আশা কৰোঁ 7 বিহুৰ বিষয়ে বনোৱা এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। অন্য এটি ভিডিঅ' লৈ আকৌ আহিম। এইবাৰলৈ ধন্যবাদ।